বৰপেটাৰ পিঠাদিত কৃষি বিপ্লৱৰ সূচনা। নাই উপযুক্ত জলসিঞ্চনৰ সুবিধা নাপায় প্ৰকৃত বজাৰ মূল্য, তথাপিও থমকি ৰোৱা নাই। মূৰৰ গাম মাটিত পেলাই কৰি গৈছে কৃষি বিপ্লৱ। পিঠাদিবাম, ভৈৰাগুৰি, তেলেৰী আৰু জালকাৰা গাঁৱত হাজাৰ হাজাৰ বিঘা কৃষিভূমিত শাক পাচলিৰ খেতিৰে সূচনা কৰিছে কৃষি বিপ্লৱৰ। কি কি খেতি কৰা হৈছে? খেতিটো বহুত ধরনের খেতি করা হয়। তার মানে আলু আছে, সরিষা আছে, ভীম আছে, কফি আছে, মরিচ আছে, বহুত ধরনের খেতি করা হয়। কেনেকুৱা হৈছে এবাৰ উৎপাদন? এতে তো বৃষ্টি তো নাই, বরষুণ তো নাই, তার মানে বহুত খারাপই হয়েছে, পানির যোগারটু কম। আর তা আমার যেটা হয়েছে এটু তো তার মানে দাউদ আইছে আর বেলেগ বেলেগ বেমার আছে পানির কারণে, পানি তো দিবই পৰা নাই। বৰপেটা জিলাৰ অতিকৈ পিছপৰা এই অঞ্চলসমূহৰ দৰিদ্ৰ কৃষকে প্ৰায় 15ৰ পৰা 20 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে কৰি গৈছে কৃষিকাৰ্য। জিকা, ফুলকবি, বন্ধাকবি, সৰিয়হ, আলু, তিয়হ, মটৰ আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ শাক পাচলিৰ খেতিৰে সূচনা কৰিছে কৃষি বিপ্লৱৰ। জলসিঞ্চনৰ কোনো সুবিধা নথকাৰ পিছতো কালদি আৰু টিহি নদীৰ দুয়োপাৰে হাজাৰ হাজাৰ বিঘা কৃষিভূমিত কৰি গৈছে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি। চৰকাৰী সা সুবিধাৰ কথা চিন্তা নকৰি মূৰৰ গাম মাটিত পেলাই নীৰৱে কৰি গৈছে